নমস্কাৰ। এবাৰ গাধ আৰু বাঘৰ মাজত কথাত কটাকটি হ'ল। তৰ্কাতৰ্কি হ'ল মাজত দুইটাৰ। গাধই কৈছে ঘাঁহৰ ৰং কলা আৰু বাঘে কৈছে নহয় ঘাঁহৰ ৰং সেউজীয়া। গাধই পুনৰ কৈছে নহয় ঘাঁহ আমিহে খাওঁ, ঘাঁহ মইহে খাওঁ, ঘাঁহৰ ৰং কলা। বাঘে কৈছে ঘাঁহৰ ৰং কোনোপধ্যে কলা নহয় সেউজীয়া। দুইটাৰ মাজত তামাম তৰ্কাতৰ্কি কাজিয়া লাগিলে, কিন্তু কোনো সমাধান নাপালে। ওচৰ পাজৰ যিমান জীৱ জন্তু আছিল সকলোৱে আহি কথাটো বুজ ল'লেহি, কিন্তু কোনো মিলাই দিব নোৱাৰিলে। শেষত দুয়োজনকে লৈ গ'ল মন্ত্ৰী শিয়ালে সিংহৰ ওচৰত লৈ গ'ল। যিহেতু সিংহ বনৰ ৰজা কাষলৈ দুয়োজনক লৈ গ'ল। বনৰ ৰজা কাষ পাই বনৰ ৰজা কথাটো সুধিলে, তহঁতৰ মাজত কি কাজিয়া হৈছে, কিহৰ তৰ্কাতৰ্কি, বিষয়টো কি? তেতিয়া সিংহক বুজাই ক'লে শিয়ালে কথাটো। তেতিয়া সিংহই ক'লে ঠিক আছে, কোনে এই প্ৰশ্নটোৰ শুদ্ধকৈ কোনে দিব সি বাচি যাব, আৰু যোনে ভুল উত্তৰ দিব তেওঁক পানিছমেণ্ট দিয়া হ'ব বুলি ক'লে। তাৰপিছত গাধই ক'লে মই কৈছোঁ বোলে ঘাঁহৰ ৰং কলা, যিহেতু মই ঘাঁহ খাওঁ, ঘাঁহৰ ৰং কলা। তাৰপিছত বাঘে ক'লে মই কৈছোঁ ঘাঁহৰ ৰং সেউজীয়া। তেতিয়া ক'লে কি সিংহই বাঘৰ ওচৰত আহি ক'লে ঘাঁহৰ ৰং কলা, আৰু বাঘক ছাপোৰ্ট নকৰি গাধক ছাপোৰ্ট কৰিলে। গাধ পুৰা উৎফুল্লিত, মোক ছাপোৰ্ট কৰিলে, মই জিকিলোঁ বুলি পুৰা ফূৰ্তিত হাঁহি পুৰা এনজয় কৰি গুচি গ'ল। বাঘক পানিছমেণ্ট হিচাপে 10 দিন পানীৰ তলত বুৰ মাৰি থাকিবলৈ দিলে ঠাণ্ডা দিনত। তাৰপিছত বাঘ যেতিয়া ওলাই আহিলে পিছত সুধিছে সঁচাই ঘাঁহৰ ৰং কলা নেকি? তেতিয়া সিংহই কৈছিল ঘাঁহৰ ৰং সেউজীয়া, কলা নহয়। তেতিয়া বাঘে সুধিছিল কিয় আপুনি মোক তেনেধৰণে পানিছমেণ্ট দিলে? তেতিয়া সিংহই কৈছিল মই ঘাঁহৰ ৰং সেউজীয়া বা কলাক লৈ তোক পানিছমেণ্ট দিয়া নাই, তোক পানিছমেণ্ট দিছোঁ তই গাধ এটাৰ লগত তৰ্কাতৰ্কি কৰিছ। তই ইমান টেলেণ্ট হৈ পেলাই, নিজৰ ইমান জ্ঞান থকাৰ পিছতো তই গাধ এটাৰ লগত কিয় তৰ্কাতৰ্কি কৰিব লাগে, কিয় এই সময় নষ্ট কৰিব লাগে, সেই বুলি কৈ তোক সেইকাৰণে পানিছমেণ্ট দিছোঁ বুলি তাক কথাটো বুজাই দিলে। সেইটোৱে কথা, আমিও তেনেকুৱা ধৰণৰ আপোনাৰ নিজৰ জ্ঞান আছে, নিজৰ কৰ্মত ব্যৱহাৰ কৰক, নিজৰ ভাল কামত ব্যৱহাৰ কৰক। অযথা এনেই সময় নষ্ট কৰি মূৰ্খৰ লগত তৰ্ক কৰি নিজৰ সময়বোৰ নষ্ট নকৰিব। এই ধৰ্মৰ নামত কিবা কিবি কোনোবাই উচতাই দিব, তাৰ ওপৰতে কোনোবাই তৰ্কাতৰ্কি লাগি এনেই এসোপামান নিজৰ সময় নষ্ট কৰি লাভ নাই। গতিকেলৈ নিজৰ কামত ফ'কাছ কৰক, আৰু নতুন ল'ৰা ছোৱালীবিলাক যিহেতু এতিয়া ইণ্টাৰভিউ ওলাইছে তাত ফ'কাছ কৰক, ইণ্টাৰভিউ দিয়ক, আপোনালোকে ভাল চাকৰি লওক। গতিকেলৈ ফকতীয়া কথা, কোনোবা মূৰ্খৰ লগত তৰ্কাতৰ্কি কৰি নিজৰ সময় নষ্ট নকৰি নিজৰ কামত ফ'কাছ কৰক, আৰু জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যাওক। অ'কে, ধন্যবাদ, বাই বাই।